এই আমাৰ ঘুমতালৰ যিটো মুঠাৰী এই মুঠাৰীটো চিঙাৰ বাবদ বিকল্প পথ এইটোৱে আছে আমাৰ। গতিকে আজি ছাত্ৰ ছাত্ৰীসকলে আন্দোলন কৰিব লগা হৈছে এই পথ চোৱাৰ কাৰণে। ইমানেই অসুবিধা হৈছে, আপোনালোকে দেখিছে গোটেই বোকা অহা যোৱা কৰাৰ মানে আমাৰ কোনো থলে নাই। গতিকে আমি স্থানীয় বিধায়ক মহোদয়কতো বাৰে বাৰে জনাই আছোঁ, যদিও তেখেতে একো এই পথটোৰ কাৰণে একো কাণ সাৰ কৰা নাই। গতিকে আমাৰ অতি পৰিতাপৰ বিষয়। ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আন্দোলন কৰিব লগা হৈছে তেতিয়াহ'লে ইয়াতকৈ মানে পৰিতাপৰ বিষয় নিশ্চয় একো নাই। গতিকে অতি শীঘ্ৰে আমাৰ বিভাগীয়ভাৱে যেনেকৈ পাৰে আমাৰ বিধায়ক মহোদয়ক বিশেষকৈ অনুৰোধ জনাইছোঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই পথছোৱাটো অতি শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ 10-15খন গাঁৱৰ ৰাইজ অহা যোৱা কৰাত সুবিধা কৰি দিব বুলি মই চৰকাৰক অনুৰোধ জনাইছোঁ। আমাৰ বানপানীৰ ফলত ৰাস্তা ঘাট বেয়া হৈছে, আমি স্কুল যাবলৈ অতি অসুবিধা হৈছে। মই হিমন্ত মামাক অনুৰোধ জনাইছোঁ যে আমাৰ ৰাস্তাটো অতি শীঘ্ৰে ভাল কৰি দিয়ে। বানপানীৰ ফলত ৰাস্তা ঘাট বেয়া হৈ গৈছে, আমাৰ স্কুল যাবলৈ অতি অসুবিধা হৈছে। মই হিমন্ত মামাক অনুৰোধ জনাইছোঁ যে আমাৰ ৰাস্তা ঘাট অতি শীঘ্ৰে বনাই দিয়ে। ধন্যবাদ। চৰাঙালী সংলগ্ন এই পথছোৱাত ইতিমধ্যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে 5 লাখ টকা এটা অনুমোদন দি থৈছে, কিন্তু আজি পৰ্যন্ত ইয়াৰ কাম ইয়াত এটাও শিল আজি পৰ্যন্ত পৰা নাই। যোৱা লোকসভা নিৰ্বাচনৰ আগে এই পথটি আধাশিলা স্থানীয় টেঙাখাট সমষ্টিৰ মেম্বাৰগৰাকীয়ে কৰিছিল, কিন্তু আজি পৰ্যন্ত তেওঁ উদ্যোগ নল'লে। এই বোকাময় ৰাস্তাটো আজি ছাত্ৰ ছাত্ৰীসকলৰ ইমান কষ্ট হৈছে, প্ৰসূতিসকলে এইটো ৰাস্তাইদি অসম চিকিৎসা মহাবিদ্যালয় বা টেঙাখাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় যাবলগীয়া হৈছে। অন্যান্য ব্যৱসায় বাণিজ্য সকলো সমগ্ৰ টেঙাখাট অঞ্চলৰ ৰাইজসকলে এই পথেদিয়ে বোকাময় পথটি দিয়ে যাবলগীয়া হৈছে। আমি আবেদন জনাইছোঁ স্থানীয় বিধায়কক, মুখ্যমন্ত্ৰী মহোদয়লৈ আমি কাগজ ৰেডি কৰি ৰাখিছোঁ, জিলাৰ আয়ুক্তক দিছোঁ, আজি পৰ্যন্ত কিন্তু হৈ উঠা নাই। আমি আশা ৰাখিছোঁ এই পথছোৱা যাতায়াতৰ সুগম কৰি তোলক অতি শীঘ্ৰে। মথাউৰিটো ছিঙাৰ ফলত আমাৰ হাতীবন্ধা হাইস্কুললৈ যাবলৈ অসুবিধা হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ৰাস্তাটো মেৰামতি কৰি দিয়ক। আমি বেগ লৈ আন্দোলন কৰিব লগা হৈছে। আমাৰ বিদ্যালয় যাবলৈ অসুবিধা হৈছে, ঘুমতালৰ মথাউৰিটো ছিঙিলে। গতিকে হিমন্ত মামাই আমাৰ এই মথাউৰিটো অতি সোনকালেই মেৰামতি কৰি দিয়ে যেন।